আইতা আমাৰ ঘৰত ভাত খাই যাব আৰু সৰুতে আইতা বহুত ধুনীয়া ধুনীয়া সাধু কৈছিলে আজিও সাধু ক'ব আইতাই আপোনালোক মই শুনিম আপোনালোকে মোৰ লগত শুনিব দেই আইতা সাধুটা ক'ল এখন দেশত এহাল বুঢ়া বুঢ়ী আছে বুঢ়াৰতো এদিন পিঠা খাবৰ মন গ'ল এতিয়া কি কৰিব ঘৰততো একো নাই চাউল লাগিব নহয় তাৰপিছত আৰু বুঢ়াই ক'লে হ'ব দে মই আনিম দেই এৰিয়াৰ চাদৰখন উলিয়াই দে বুঢ়ীয়ে আনি পেলাই এৰিয়াৰ চাদৰখন দিলে দি আৰু এৰিয়াৰ চাদৰখন লৈ বুঢ়া গৈ আছে এতিয়া ক'ত পায় পোৱা নাই ক'তো গৈ আছে গৈ থাকোঁতে এঘৰ মানুহততো মৰণা মাৰি আছে তাৰপিছত আৰু বুঢ়াই ক'লে ৰ ইয়াতে আজি বাগৰি যাম তাৰপিছত ধান লাগিব লৈ যাম তাৰপিছত মানুহবিলাক ভিতৰলৈ গ'লে যাওঁতে বুঢ়া তাতে বাগৰি যাওঁতে গোটেই কাপোৰত একদম ধান লাগি গ'ল এসোপা হৈছে তাৰপিছত বুঢ়াইটো পেট কামোৰা বুলি বাগৰি গ'ল তাৰমানে তাৰপৰা ভিতৰৰ পৰা মানুহবিলাক আহি পেলাই দেখে কি হৈছে তাৰপৰা কৈছে মোৰ পেট কামুৰিছে উঠক তাৰপৰা বুঢ়া উঠি পেলাই বহোঁতে বুঢ়া আৰু ভাল পাইছোঁ বুলি গুচি আহি পেলাই ঘৰ পালে বুঢ়ীক ক'লে বুঢ়ী এইফালে ওলাই আহ মই আনিছোঁ চাউল তাৰপিছত বুঢ়ী ওলাই কি আনিছোঁ চাউল ধান এতিয়া যা খুন্দি ধানখিনি আকৌ ঢেঁকীত খুন্দিব লাগিব নহয় বুঢ়ী আৰু হ'ব তাৰপৰা ৰ'দত দিলে দি পেলাই খুন্দিবলৈ গ'ল বুঢ়ী ঢেঁকী তাৰপৰা খুন্দোতে চাউল হ'ল আৰু ইমানখিনিমান হৈছে চাউল তাৰপিছত বুঢ়ীয়ে আনি আৰু ভিজাই থৈ পিঠাগুড়ি খুন্দিলে খুন্দোতেতো বুঢ়ীয়ে আৰু পিঠা বনাই আছে আনি আৰু চব নাৰিকল গুৰ সানি পিঠা বনাই আছে বুঢ়াই খাই আছে খাই থাকোঁতে বুঢ়াৰ পেট ভৰিল তাৰপিছত বুঢ়াই কৈছে বুঢ়ী মই আজি আৰু হেঁপাহ পলাই খালোঁ দে ভাল লাগিছে দে আৰু আনিম পিছত পিঠা গুড়ি এনেকৈ হ'লেও আনি পেলাই খাম দে হ'ব তাৰপিছত আৰু পিঠা ধুনীয়াকৈ খালোঁ সাধু ভাল লাগিছেনে এইটোৱেই সাধু আৰু পিছত ক'ম দেই ভালকৈ ক'ম আপোনালোকক যদি এইটো সাধুটো ভাল লাগিছে তেনেহ'লে আপোনালোকক মই আৰু দেখাম ভিডিঅ'ত আইতাই কৈ থাকিব আইতাৰ বহুত সাধু জানে আৰু এতিয়া মোক গা ধুবৰ টাইম হ'ল মই এতিয়া গা চা ধুওঁ আইতাৰ ভাত চাত খাওঁ ভালকৈ আৰু এডিটিঙো কৰিব আছে দেউতাই সময় নাপায় ন তো এতিয়া মই যাওঁ বাই বাই